মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 লেসন 7 যেটো আছে স্থানাঙ্ক জ্যামিতি কোঅর্ডিনেট জ্যামিতি আমি এটো আৰম্ভ কৰিম গতে আৰম্ভ কৰাৰ আগতে ইয়াৰ আগত ক্লাছ 9 ত তোমালোকে পাই আহিছিলা এটো লেসন সেই ক্লাছ 9 ত যে পাইছিলা আমি সেইখিনি অলপ মনত কৰিবলৈ চেষ্টা কৰিম এতে স্থানাঙ্ক জ্যামিতি বুলি ক'লে আমি ইয়াত কি বুজিম স্থানৰ বিষয়ে জানিম ইয়াত কিবা এটা আমি পয়েন্ট দি দিছো গতে এই পয়েন্টটো ক'ত আছে গতে এইটো বুজিবৰ কাৰণে অংকৰ সহায়ত আমি সেই স্থানটো জানিম গতে ক্লাছ 9 ত পাইছিলা তোমালোকে এনেকৈ অক্ষ দিয়া আছে মানে এনেকৈ এটা অক্ষ বুলি কোৱা আছে দুটা অক্ষ এটা আছে x অক্ষ আৰু আনটো আছে কি y অক্ষ এতিয়া x অক্ষ আৰু y অক্ষ দুয়োটা ৰেখা এটা বিন্দুত কটাকটি কৰিছে কটাকটি কৰা বিন্দুটোক আমি কি বুলি কৈছিলো মূল বিন্দু মানে মূল বিন্দু কোৱা হৈছে এইবিলাক তোমালোকে ক্লাছ 9 ত পাইছিলে আমি সেইখিনি অলপ মনত কৰিবলৈ চেষ্টা কৰি আছো এতিয়া x অক্ষৰ আমি এইটো সাইড বঢ়াই দিব পাৰিম y অক্ষৰ ওপৰ পিনে বঢ়াই দিব পাৰিম তল পিনে বঢ়াই দিব পাৰিম এতিয়া x অক্ষৰ সোঁফালে যিবিলাক মান হয় সেইবিলাক কি মান আছে ধনাত্মক মান আছে মানে +1 +2 +3 এইবিলাক ধনাত্মক মান আছে আৰু x অক্ষৰ বাওফালে আমি ঋণাত্মক মান বিলাক বহাইছিলো -1 -2 -3 আৰু y অক্ষৰ যেটো আছে y অক্ষৰ ওপৰফালে ধনাত্মক মান বিলাক বহাইছিলো y অক্ষৰ তলফালে আকৌ ঋণাত্মক মান বিলাক বহাইছিলো হয় না গতে এই অক্ষ দুটা কি কৰিছে চাৰিটা ভাগত ভাগ কৰিছে আৰু প্ৰতিটো ভাগক কি বুলি কৈছিল আমি চৌক বুলি কৈছিল এটো প্ৰথম চৌক এটো দ্বিতীয় চৌক আছে দ্বিতীয় চৌক আৰু এটো আছে তৃতীয় চৌক আৰু এটো আছে চতুৰ্থ চৌক আছে এই চাৰিটা চৌক আমি কোড x অক্ষৰ মান লইব কোড y অক্ষৰ মান লইব আমি সেই বিষয়ে আলোচনা কৰিম ধৰা আমি এটা বিন্দু লৈছো 5,3 এই বিন্দুটো কোনটো চৌকত পৰিব আমি হেতু জানিবৰ বাবে আমাক চাব লাগিব x অক্ষৰ মান হয় ইয়াত যে এটা বিন্দু দিয়া আছে সেই বিন্দুটো এটো প্ৰথমতে কিহৰ মান থাকিব x ৰ মান থাকিব তাৰ পিছৰ মানটো কাৰ মান থাকে এটো y মান থাকে যিকোনো বিন্দুৰ প্ৰথম মানটো কি থাকে মনত ৰাখিবা x ৰ মান থাকিব আৰু পিছত যেটো মান থাকে এটো y ৰ মান থাকিব তেতিয়া হলে প্ৰথম চৌকত যিবিলাক বিন্দু বহিব সেই বিন্দু বিলাকত x অক্ষৰ মানটো ধনাত্মক হিচাপে যাব আৰু y অক্ষৰ মানটো কি হ'ব ধনাত্মক ফালে যাব তাৰ মানে প্ৰথম চৌকত যেটো বিন্দু থাকিব তাৰ এনেকুৱা পয়েন্ট থাকিব তাৰ মানে দুয়োটাই প্লাস হ'ব x অক্ষ ধনাত্মক হ'ব y অক্ষ ধনাত্মক হ'ব তাৰ পিছত দ্বিতীয় চৌকত যদি যোৱা যায় দ্বিতীয় চৌকত কি হ'ব x অক্ষত চোৱাচোন x অক্ষ মাইনাসৰ আহিব y অক্ষ ধনাত্মক আহিব আকৌ তৃতীয় চৌকত গলে তৃতীয় চৌকত x অক্ষ কি আহিব মাইনাস আহিব y অক্ষ কি আহিব মাইনাস আহিব তাৰ মানে যেটো বিন্দু পাবা সেই বিন্দুটো দুয়োটা x আৰু y মানে যদি তুমি ঋণাত্মক পোৱা তেতিয়া হলে সেই বিন্দুটো কোনটা চৌকত পৰে তৃতীয় চৌকত পৰিব আকৌ চতুৰ্থ চৌকত পৰিবলৈ হলে x অক্ষৰ মানটো এটো ধনাত্মক আহিব আৰু y অক্ষৰ মানটো এটো তলফালে গতে ঋণাত্মক আহিব তাৰ মানে চতুৰ্থ চৌকত আহিবলৈ হলে x ৰ মান ধনাত্মক হ'ব y ৰ মানটো ঋণাত্মক হ'ব ইয়াৰ আগতে আমি অনুশীলনীলৈ যোৱাৰ আগতে আমি কিছুমান বস্তু জানিম হেতু হ'ল যেটো ভুজ বুলি কোৱা আছে এইবিলাক পাই আহিছে ভুজ আৰু এটা আছে কোটি এই দুটা বস্তু এতিয়া x অক্ষৰ পৰা মই মুছি দিছো
x অক্ষৰ পৰা যিমানবিলাক মান আছে x অক্ষৰ পৰা যিমানবিলাক দূৰত্ব পাবা সেই মানবিলাকক কি কোৱা হৈছে কোটি বুলি কোৱা হৈছে কোটি x অক্ষৰ পৰা যিমান দূৰত্ব জোখা হ'ব দূৰত্ববিলাকক কি বুলি কোৱা হয় কোটি এতিয়া y অক্ষৰ পৰা এনেকৈ ধৰা ইয়াত এটা বিন্দু আছে এই বিন্দুটো যদি y অক্ষৰ পৰা ইখিনি দূৰত্ব জোখা হয় এই জোখটো কোৱা হ'ব ভুজ ক্লাস 9 ত বঢ়িয়াকৈ পাইছিলা জাস্ট অলপ আমি মনত পেলাই দিম এবাৰ আমি এটা বিন্দু লৈছো বিন্দুটো হল p x, y বুলি এটা বিন্দু কোৱা হয় মানে x ৰ মান যেটো x অক্ষৰ মানটো আমি x বুলি কৈছো y অক্ষৰ মানটো y বুলিয়ে কোৱা হৈছে এই বিন্দুটো মান উলিয়াবৰ কাৰণে আমি দূৰত্ব উলিয়াবৰ কাৰণে আমি কি কৰিম ইয়াক x y সমতলত ভাগ কৰিম x y সমতলত ভাগ কৰা হ'ল এতিয়া এটো আছে মূল বিন্দু এটো 0,0 বুলি কোৱা হয় x ৰ মান 0 হ'ব y ৰ মান 0 হ'ব গতে এই বিন্দুটোৰ মান উলিয়াবৰ কাৰণে মূল বিন্দুৰ পৰা যদি গুদা হয় ইয়াৰ দূৰত্ব কিমান উলিয়াবৰ কাৰণে আমি কি কৰিম ইয়াৰ পৰা মূল বিন্দুলৈকে ৰেখাটো টানি দিম গতিকে মূল বিন্দুৰ পৰা এই বিন্দুৰ দূৰত্ব উলিয়াবৰ কাৰণে আমি ৰেখাটো টানি দিছো তেতিয়াহলে মূল বিন্দু যেটো বিন্দু আছে হেতু আছে 0,0 আৰু যেটো বিন্দু আছে p হেতু আছে x, y তে ইখিনি দূৰত্ব উলিয়াবৰ কাৰণে ইয়াৰ পৰা আমি x অক্ষৰ ওপৰত এটা লম্ব টানি দিম এটো x অক্ষ আছে এটো y অক্ষ লম্বটো ধৰা আমি এটো এনেকৈ কৰো এটো m আমাক দূৰত্ব লাগে কা দূৰত্ব ইখিনি দূৰত্ব লাগে উলিয়াবৰ কাৰণে এতিয়া pm যদি লম্ব হয় তাৰ ওপৰত এটো আমি o বিন্দু বুলি কৈছো om ৰ ওপৰত x অক্ষৰ ওপৰত লম্বভাৱে আছে গতে ইখিনি দূৰত্ব কিমান ক'ব পাৰি মানে ইখিনি দূৰত্ব যেহেতু এটো বিন্দু x, y গতে ইখিনি দূৰত্ব হ'ব x কাৰণ ইখিনি x লৈ যোৱাৰ পিছত এই বিন্দুটো ক'ত উঠিব y অক্ষৰ ইখিনি উঠিব y মানে তে x আৰু y দি আছে আমাক ইখিনিৰ মান লাগে যেহেতু এটো লম্বভাৱে আছে আৰু এটো সোয়া o m p এটা ত্ৰিভুজ হৈ গৈছে গতে এটো কেনেকুৱা ত্ৰিভুজ হৈছে সমকোণী ত্ৰিভুজ হৈছে এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ মানে আমি গতে পাইথাগোৰাছৰ সূত্ৰটো কি আছে যেটো আছে কৰ্ণ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ এখানে আছে এতিয়া এই সূত্র মতে আমি যদি চাও এটো ভূমি OM লম্ব PM আৰু ইয়াৰ কৰ্ণ কি হ'ব OP এতিয়া কৰ্ণটো OP স্কয়াৰ লিখা হ'ল লম্ব কিমান আছে লম্ব PM এতিয়া PM টো বহাই দিয়া হ'ল PM স্কয়াৰ প্লাস ভূমি কি আছে OM আছে ইয়াৰ ওপৰত স্কয়াৰ দিয়া হ'ল তে OP ৰ মান কিমান আমাক হেতুকে উলিয়াব লাগে গতে OP টো উলিয়াবৰ কাৰণে আমি OP ঠিকে ৰাখিম OP স্কয়াৰ ইকুয়াল টু PM ৰ মানটো কিমান আমি হেতু y বুলি কৈছো যেহেতু বিন্দুটো আমাৰ কি আছে x, y গতে PM টো y ওপৰত স্কয়াৰ আহে আৰু OM টো কিমান আছে x আছে গতে ইয়াৰ ওপৰত স্কয়াৰ আহে ইয়াক যদি আৰু ইমপ্লাইজ কৰা হয় এটো আমি কি পাম আমি ইফালে লিখিছো ইমপ্লাইজ দ্যাট ইয়াত কি আছে OP স্কয়াৰ আছে আমি ইফালে বাওফালে OP ৰাখিম স্কয়াৰটো হেফালে গলে কি হ'ব ৰুট ওভাৰ আহিব তে হোফালে গলে ৰুট ওভাৰ আৰু হোফালে কি আছে y স্কয়াৰ প্লাস x স্কয়াৰ আছে y স্কয়াৰ প্লাস x স্কয়াৰ এতিয়া আমি এটো যদি সিধাভাৱে লিখি প্ৰথমতে x স্কয়াৰ লিখা হয় আৰু পিছত যদি y স্কয়াৰ লিখা হয় তেতিয়া আমি এটো কাৰ ভ্যালু আহিব OP ৰ ভ্যালু এতিয়া আমি এটো যে বনালো মানে √x² + y²
এটু কার দূরত্ব উলিয়ালো মূল বিন্দুর পৰা যিকোনো বিন্দুর দূরত্ব যদি উলিয়াব লাগে আমি এইটো ফর্মুলার সহায়ত কি কৰি দূরত্বটো উলিয়াম তার মানে ফর্মুলাটো এইটো তোমালোকে লিখি লবা যে মূল বিন্দুর পৰা px, y px, y যিকোনো বিন্দু যদি দূরত্ব উলিয়াব লাগে সেই দূরত্বটো যদি আমি OP বুলি কওঁ তেতিয়া হলে দূরত্বটোৰ ফর্মুলা কি হ'ব x স্কয়ার প্লাস y স্কয়ার আৰু এটো কিহৰ ওপৰত থাকিব ৰুট ওভাৰৰ তলত থাকিব তে এটো তোমালোকে মুখস্থ কৰি লবা আমি অনুশীলনী যেতিয়া অংক কৰিম তেতিয়া লাগিব এতিয়া কথা হ'ল যদি বিন্দু যদি দুটা থাকে এটো লিখি লৈছে এখিনি লগে তো কোনো প্ৰবলেম নাই ঠিক আছে আমি দুটা বিন্দু লম এটা প্রথম বিন্দুটো আমি এনেকৈ বলম px1 y1 প্রথম বিন্দু আৰু এটা বিন্দু লোৱা হয় হেতু কোৱা হয় x2 y2 এতে এই বিন্দু দুটাৰ মাজত দূৰত্ব উলিয়াবৰ কাৰণে আমি কি কৰিম এটা ৰেখা টানি দিম এতে ইয়াৰ মাজত যে কি দূৰত্ব হ'ল এই দূৰত্বখিনি আমাক উলিয়াব লাগে দূরত্বটো উলিয়াবৰ কাৰণে আমি এটা ফর্মুলা এস্টাবলিশ কৰিম সেই ফর্মুলাটো এনে কৰিম গতিকে ইয়াৰ মাজত দূৰত্ব উলিয়াবৰ কাৰণে আমি ইয়াৰ দুটা এনেকৈ x অক্ষ আৰু y অক্ষ ভাগ কৰি লম এটো x অক্ষ আৰু এটো y অক্ষ আৰু এটো কি হ'ব মূল বিন্দু 0,0 মানে তাতে বাওফালে ঋণাত্মক মান বিলাক আছে সোঁফালে ধনাত্মক মান বিলাক আছে এইখিনিৰ মান উলিয়াবৰ কাৰণে আমি ইয়াৰ পৰা এইটো লম্ব টানি এনেকৈ এটো ধৰ pm আৰু এটো আমি q বিন্দু বুলি কৈছো q x2 y2 গতি ইয়াৰ পৰা আমি কি কৰিম লম্ব এটা টানি আৰু এই ৰেখাটো আমি অলপ বেণ্ড কৰি টানি দিছো সুবিধাৰ কাৰণে q বিন্দু এটো কোৱা হয় q x2 y2 ঠিক আছে তে আমাৰ উলিয়াব লাগে কাৰ দূৰত্ব p আৰু q ৰ দূৰত্ব তে উলিয়াবৰ কাৰণে প্ৰথমতে আমি কি কৰিছো ইয়াৰ লম্ব টানি দিছো x অক্ষৰ ওপৰত আকৌ q ৰ পৰা q বিন্দুৰ পৰা লম্ব টানি দিছো আমি এটো n বুলি কৈ দিছো qn আকৌ এই বিন্দুটো যদি কোৱা হয় এইখিনিৰ মান কিমান হ'ব ক'ব পাৰিবা না এইখিনিৰ মান যেহেতু বিন্দুটো আছিল আমাৰ কিমান x1 y1 প্ৰথমতে আমি কিমান মান এইখিনি লৈছো x1 x অক্ষ আকৌ y অক্ষত কিমান লৈছো আমি y1 গতিকে এই বিন্দুটো আকৌ লিখিছো কি x1 এটো y1 আছে তো এইখিনি কিমান হ'ব আমাৰ এইখিনি হ'ব y1 আৰু এইখিনি হ'ব x1 মানে আকৌ আমি এইটো বিন্দু যদি লক্ষ্য কৰো এই গোটেইখিনি দূৰত্ব কিমান হ'ব নিশ্চয় x2 আছিল x অক্ষ দূৰত্ব আৰু ওপৰৰ এইখিনি কিমান হ'ব y অক্ষ দূৰত্ব কিমান দিয়া আছে y2 দিয়া আছে আমি দুটা বিন্দু লৈছিলো মানে এই বিন্দু দুটা সাপেক্ষে আমি মান দিলে বুজি আছো এতিয়া আমি কি কৰিম এই p বিন্দুৰ পৰা এনেকৈ x অক্ষৰ সমান্তৰাল কৰিম মানে এটো লম্বটো ইয়াৰ ওপৰত টানিম ধৰা p ৰ পৰা গৈ এটো qn r বিন্দুত আছে এটো r বুলি কৈছো এটো r গোটেইখিনি কিমান আছে ইয়াৰে y2 আছে গতিকে এইখিনি কিমান হ'ব ক'ব পাৰিবা এতিয়া p এইখিনি মানে pr কিমান হ'ব pr টো হ'ব
এই গোটেইখিনি দূৰত্ব কিমান আছে x2 এইখিনি কিমান আছে x1 গতিকে pr টো উলিয়াবৰ কাৰণে আমাৰ এই গোটেইখিনি দূৰত্ব x2 ৰ পৰা x1 মাইনাস কৰিব লাগিব তেতিয়া হলে আমি এইখিনি পাম এইখিনি গোটেইখিনি কিমান আছে x2 আৰু এইখিনি কিমান আছে x1 মানে যদি বাদ দিয়া যায় এইখিনি তেতিয়া হলে আমি এইখিনি দূৰত্ব পাম m আৰু n আৰু ইয়াৰ pr দেখালো যে pr আৰু mn একে সমান সমান গতে pr ইকুয়াল টু এটো কিমান হ'ব mn এই দুয়োটাই সমান আকৌ যদি আমাৰ এইখিনি দূৰত্ব উলিয়াব লাগে এইখিনি তাবা qr ৰ দূৰত্ব উলিয়াব লাগে তেতিয়া হলে কি হ'ব ধৰা qr উলিয়াব ইয়াৰ পৰা qr গতে ইয়াৰ গোটেইখিনি দূৰত্ব কিমান বুলি কৈছো আমি ইয়াৰ পৰা এইখিনি কিমান বুলি কোৱা আছে y2 মানে আকৌ এইখিনি কিমান আছে y1 গতে এইখিনি বাদ দিব লাগিব যদি বাদ দিয়া যায় y2 ৰ পৰা যদি এইখিনি বাদ দিয়া যায় আমি নিশ্চয় এইখিনি পাম মাইনাস y1 এইখিনি কিমান আছে y1 বাদ দিয়া হয় এতিয়া এইখিনি দূৰত্ব পাইছো আমি এইখিনি দূৰত্ব কিমান y2 মাইনাস y1 আৰু এইখিনি দূৰত্ব আছে মানে pr কিমান পাইছো x2 মাইনাস x1 আমাক উলিয়াব লাগে কাৰ দূৰত্ব ইয়াৰ দূৰত্ব তে এইখিনি দূৰত্ব পাৱাৰ কাৰণে আমি যদি p r q এটো এটা সমকোণী ত্ৰিভুজ বুলি কওঁ না এই সমকোণী ত্ৰিভুজটো ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ খটাব পাৰিম তে পাইথাগোৰাছৰ সূত্ৰটো কি হ'ব এটো আমি ভূমি বুলি কলো না যেতিয়া এটো ভূমি হ'ব এটো কি হ'ব নিশ্চয় লম্ব হ'ব আৰু এটো কৰ্ণ হ'ব আৰু এই বিন্দুটো কি আছে p আছে গতিকে কৰ্ণ স্কয়াৰ আগৰ নিচিনাকৈ যদি আমি যাওঁ কৰ্ণ স্কয়াৰ সমান সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ এতিয়া ইয়াৰ এই ত্ৰিভুজটো p r q ত্ৰিভুজটোৰ কৰ্ণ কি আছে pq মানে pq স্কয়াৰ সমান সমান লম্ব কিমান আছে লম্ব আমি এটো বুলি গলো q1 ওকে q1 স্কয়ার কৰি দিয়া প্লাস ভূমি কিমান হ'ব ভূমি আমি pr বুলি দিলো ওকে pr স্কয়ার কৰি দিয়া হ'ব গতিকে ইয়াৰ পৰা মানটো যদি আমি বহাই দিম pq ইয়াৰ মানটো আমি পাৱাই নাই pq আমাক উলিয়াব লাগে এটো ওকে q1 দিয়া আছে আমি উলিয়াই দিছো q1 কিমান পাইছো আমি y2 minus y1 ইয়াৰ ওপৰত স্কয়াৰ আহি যাব যেটো q ৰ মান y2 minus y1 প্লাস p ৰ মানটো আমি উলিয়াই লৈছো ইয়াৰ p কিমান আছে x2 minus x1 তে p ৰ জায়গাত বহাই দিয়া হ'ল x2 minus x1 ইয়াৰ ওপৰত p ৰ ওপৰত স্কয়াৰ আছে স্কয়াৰ দিয়া হ'ল ইকুয়াল টু pq ইয়াৰ স্কয়াৰটো যদি আমি উঠাই দিও হলফালে গৈ কি হ'ব √এটা আহি যাব গতে √ৰ ভিতৰত থাকিব কিমান y2 minus y1 হলফালে আছে আৰু স্কয়াৰ আছে আৰু কি আছে x2 minus x1 হোল স্কয়াৰ গতে এটোৱে হল যিকোনো দুটা বিন্দু যদি দিয়া থাকে সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াৰ ফৰ্মুলা আমি এটো অলপ চিধা কৰি দিম এটো এনেকুৱা √ৰ ভিতৰত কি থাকিব x2 টো আমি আগে লিখিম x2 minus x1 হোল স্কয়াৰ বুলি দিম প্লাস তাৰ পিছত y2 minus y1 টো পিছত লিখি দিম এটো ফৰ্মুলা গতে তোমালোকে নিশ্চয় এইখিনি গম পালা ফৰ্মুলাটো কেনেকৈ আহে নিজে অলপ চেষ্টা কৰিবা প্ৰেক্টিস কৰিবা কিতাপত দিয়া আছে ধুনীয়াকৈ আৰু মই ফৰ্মুলাটো লিখি দিছো তোমালোকে মুখস্থ কৰিবা যিকোনো দুটা বিন্দুৰ দূৰত্ব উলিয়াৰ ফৰ্মুলা আমাক অংক কৰোতে লাগিব ফৰ্মুলাটো হল এনেকুৱা
px1 y1 আৰু qx2 y2 বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হ'ব মাজৰ দূৰত্বটো কি হ'ব pq তেতিয়াহলে তাৰ ফৰ্মুলাটো কি হ'ব √x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো ফৰ্মুলা মুখস্থ কৰি লোৱা তেতিয়াহলে অংকটো বুজাৰ আৰু সুবিধা হ'ব যিকোনো দুটা বিন্দু দিয়া থাকিলে আমি সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব পাৰিম ধৰা এটা বিন্দু কোৱা হ'ল 2,3 আৰু এটা বিন্দু কোৱা হ'ল 5,7 গতে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে ইয়াৰ দূৰত্ব উলিয়াবৰ কাৰণে আমি জাস্ট যেটো ফৰ্মুলা লিখিলো মানে সেই ফৰ্মুলাটোকে ব্যৱহাৰ কৰিম এতিয়া দুটা বিন্দু প্ৰথম বিন্দুটো ফৰ্মুলা আমি কি কৈছো x1 y1 দ্বিতীয় বিন্দুটো কি আছে x2 y2 আমি ইয়াক এনেকৈ বুজাৰ চেষ্টা কৰিম এটো হ'ল x1 এটো হ'ল y1 x2 y2 মানে এনেকৈ বুজি লৈ পেলাই ফৰ্মুলা হিচাপত যদি তুমি ডাইৰেক্ট বহাই দিয়া পাই যাবা x2 - x1 কিমান হ'ব x2 ইয়াত কিমান হৈ আছে 5 হৈ আছে মাইনাস x1 কিমান হৈ আছে ফৰ্মুলা হিচাপত x1 আছে x1 কিমান 2 বহাই দিয়া l স্কয়াৰ কৰি দিয়া প্লাস তাৰ পিছত ফৰ্মুলা কিমান আছে y2 - y1 ইয়াত y2 কিমান আছে 7 আছে 7 বহাই দিয়া মাইনাস y1 কিমান আছে 3 আছে ইয়াক আকৌ স্কয়াৰ কৰি দিয়া এতিয়া স্কয়াৰ কৰিলে কিমান হয় 5 - 2 কিমান 3 স্কয়াৰ প্লাস 7 - 3 কিমান হ'ব 4 হ'ব 4 স্কয়াৰ কৰি দিয়া হ'ব এতিয়া 3 স্কয়াৰ কৰিলে কিমান হয় 9 আমি 9 লিখিম প্লাস 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 হৈ যাব এতিয়া 16 আৰু 9 যোগ কৰিলে কিমান হ'ব 25 হৈ যাব হয়নে 25 এতিয়া 25 ৰ বৰ্গমূল কিমান হ'ব 5 হ'ব 5 হ'ব তে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি কিমান পাইলো 5 একক পাইলো আমি এনেকৈ যিকোনো দুটা বিন্দু দিয়া থাকিলে সেই বিন্দু দুটাৰ আমি মাজৰ দূৰত্ব উলিয়াব পাৰো এতিয়া আমি অনুশীলনীলৈ আগবাঢ়ি অনুশীলনী 7.1 যেটো প্ৰথম কোশ্চেন আছে কোশ্চেন বিলাকৰ কৈ দি আছে তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব উলিয়া এই 1 নম্বৰ কোশ্চেনত দিয়া আছে এনেকুৱা দুটা বিন্দু দিয়া আছে এটা বিন্দু দিয়া আছে 2,3 আৰু আনটো বিন্দু দিয়া আছে 4,1 তে এই বিন্দু দুটাৰ কি উলিয়াব লাগে মাজৰ দূৰত্ব উলিয়াব লাগে আৰু কেইটামান অংক আছে তোমালোকে ঘৰত ট্ৰাই কৰিবা মই এটা দেখাই দিছো এটা 2,3 আৰু আনটো কিমান আছে 4,1 এই বিন্দু দুটাৰ কি উলিয়াব লাগে মাজৰ দূৰত্ব উলিয়াব লাগে এতিয়া অলপ আগতে যে আমি জানো যিকোনো দুটা বিন্দু মাজৰ দূৰত্ব উলিয়াৰ ফৰ্মুলাটো কি আছে এটো আছে √x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ মানে আমি ডাইৰেক্ট এটো ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই শিকি যাম এতিয়া প্ৰথম বিন্দুটো যদি আমি x1 y1 বুলি কওঁ দ্বিতীয় বিন্দুটো x2 y2 ঠিক আছে তেতিয়াহলে x1 আমাৰ কিমান হৈ গ'ল এটো x1 এটো y1 এটো x2 এটো y2 তেতিয়াহলে ফৰ্মুলা হিচাপত এনেকৈ লিখো যে 2,3 আৰু 4,1 বিন্দু দুটা মাজৰ দূৰত্বটো কি হ'ব
ডাইৰেক্ট ফৰ্মুলাটো আমি লিখি লইলো সুবিধা হ'ব ওপৰত যেনেকৈ লিখা আছে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া x2 কিমান আছে 4 এই ফৰ্মুলা হিচাপত x2 জায়গাত আমি 4 বহাই দিম মাইনাস x1 কিমান আছে 2 এতিয়া 4 - 2 হোল স্কয়াৰ প্লাস y2 - y1 এতিয়া y2 কিমান আছে 1 y1 কিমান আছে 3 গতিকে এইটো হ'ব হয় 1 - 3 হোল স্কয়াৰ ইকুয়াল টু ইয়াক আমি কি কৰিম 4 পৰা 2 বিয়োগ কৰিম থাকিব কিমান 2 থাকিব ইয়াৰ ওপৰত স্কয়াৰ আছে স্কয়াৰ থাকিয়ে যাব প্লাস 1 - 3 কিমান হ'ব -2 এটো -2 হৈ গ'ল এই দুটা স্কয়াৰ কৰিলে কিমান হ'ব √2 স্কয়াৰ কৰিলে 4 প্লাস এতিয়া -2 স্কয়াৰ কৰিলে কিমান হ'ব 4 আহিব এটো প্লাসৰ 4 হ'ব কাৰণ এটো তোমালোকে জানা -2 আৰু -2 এনেকৈ পূৰণ কৰিব লাগে তো -2 2 গুণ কিমান হ'ব 4 হ'ব আৰু মাইনাস পূৰণ কৰিলে এটো প্লাস হৈ গ'ল এতিয়া ধনাত্মক মান আহিব ঋণাত্মক মান নাই তে 4 আৰু 4 যোগ কৰিলে কিমান হৈ যাব হ'ব 8 হৈ যাব ঠিক আছে কিমান দূৰত্বটো আমি কিমান পালো √8 ইয়াক আমি আৰু এনেকৈ লিখিব পাৰো এই 8 যদি আমি ভাঙি দিও এনেকৈ या 8 যদি এনেকৈ ভাঙি দিয়া 4 2 গুণ কিমান হ'ব 8 হ'ব তে 4 কি কৰা হ'ল 4 বৰ্গমূল কিমান হ'ব 2 হ'ব √2 ভিতৰত কিমান থাকিব 2 থাকিব তে দূৰত্বটো কিমান পালো আমি √2 একক পাই গ'ল এটো आंसर হ'ব বা আৰু এটা অংক দেখাই দিছো ইয়াৰ 3 নম্বৰ যেটো আছে 3 নম্বৰটো বিন্দুটো দি আছে a, b আৰু -a, -b এই দুটা বিন্দু দি আছে তে এই বিন্দু দুটাৰ মাজত দূৰত্ব উলিয়াব লাগে দূৰত্ব উলিয়াবৰ কাৰণে এই একেটাই ফৰ্মুলা আমি ব্যৱহাৰ কৰিম ফৰ্মুলাটো কি আছে √(x2 - x1) হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো ফৰ্মুলা তে এই হিচাপত ইয়াত x1 কিমান হৈ আছে a হৈ আছে x2 কিমান হৈ আছে y1 কিমান হৈ আছে ইয়াত b x2 কিমান হৈ আছে -a y2 কিমান হৈ আছে -b এটা যদি হেতু ফৰ্মুলাত বহাই দিয়া আমি লাইনটো লিখি লও যে a, b আৰু -a, -b বিন্দু দুটা মাজৰ দূৰত্ব যদি মাজৰ দূৰত্বটো কি হ'ব আমি ডাইৰেক্ট √2 ভিতৰত লিখিম ফৰ্মুলাটো হিচাপত ফৰ্মুলা আছে x2 - x1 হোল স্কয়াৰ এতিয়া x2 কিমান আছে -a এতিয়া আমি ইয়াত -a বহাই দিম x2 হৈ গ'ল তাৰ পিছত মাইনাস বহাই দিয়া তাৰ পিছত কিমান আছে x1 আছে x1 কিমান আমি পাইছো ইয়াত a বুলি পাইছো তে এই ইয়াৰ ওপৰত স্কয়াৰ আহি গ'ল তাৰ পিছত ফৰ্মুলা প্লাস আছে প্লাস দিয়া y2 আছে y2 কিমান আছে -b বহাই দিয়া হ'ল তাৰ পিছত y2 ৰ পিছত কিমান আছে মাইনাস আছে y1 কিমান আছে b তো b বহাই দিয়া হ'ল x স্কয়াৰ কৰা হ'ল গতিকে এই দুটা ভিতৰৰ স্বৰূপৰ ভিতৰত -a এই দুটা যোগ কৰিলে কিমান হ'ব বা বিয়োগ কৰিলে যি কোৱা -a কিমান হয় দুয়োটাই মাইনাস গতিকে যোগ কৰিব লাগিব চিহ্ন কি হ'ব মাইনাসৰ তে মাইনাস প্লাস গতিকে এটো হ'ব 2a গম পাইছে নিশ্চয় মাইনাস প্লাস হয় ঠিক আছে
কিন্তু এই দুটাৰ মান যোগ হ'ব 1 এ কেটা হ'ব দুটাই হ'ব কিন্তু চিহ্ন মাইনাস হ'ব এটো স্কয়ার কৰি দিয়া প্লাস মাইনাস b কিমান হ'ব একেই কথা এটো হ'ব মাইনাস 2b ইয়াক আকৌ স্কয়ার কৰি দিয়া এতিয়া কোৱাচোন মাইনাস 2a স্কয়ার কৰিলে কিমান হ'ব এতিয়া মাইনাস স্কয়ার কৰিলে তাৰ মানে কি হয় মাইনাস 2a পূৰণ মাইনাস 2a হ'ব এতিয়া মাইনাস মাইনাস পূৰণ কৰিলে প্লাস হ'ব 2 2 গুণ 4 হ'ব আৰু a পূৰণ কৰিলে কিমান হ'ব a স্কয়ার হৈ যাব এতিয়া মাইনাস 2a হোল স্কয়ার মানে আমি এইটো পাম গৈ 4a স্কয়ার প্লাস ঠিক একেদৰে মাইনাস 2b যদি হোল স্কয়ার কৰি দিয়া হয় কি হ'ব মাইনাস স্কয়ার কৰিলে প্লাস আহিব 2 স্কয়ার কৰিলে 4 আহিব আৰু লগতে কি থাকিব b স্কয়ার থাকিব গতি এইটো আমি পাম 4b স্কয়ার হয় ওখানে লিখি আছে তলে তলে লিখিবা ইকুয়াল টু ৰুটৰ ভিতৰত থাকিব ইয়াতো চাই লোৱা ইয়াতো 4 আছে ইয়াতো 4 আছে তে আমি দুয়োটাৰ পৰাই কি কৰিম 4 কমন লম দুয়োটাতে যেহেতু 4 4 আছে তে কমন লবৰ কাৰণে আমি সোঁফালে লিখি আছো সোঁফালে ৰুটৰ দিয়া আছে এই দুয়োটাৰ পৰাই আমি কিমান কমন লম 4 এটা কমন লম ঠিক আছে 4 কমন লোৱা আছে তে 4 লোৱাৰ পিছত ইয়াত থাকিব কিমান a স্কয়াৰ ব্ৰেকেটৰ ভিতৰত কিমান দিয়া হ'ব তাৰ পিছত থাকিব কিমান b স্কয়াৰ তে b স্কয়াৰ লিখি দিয়া প্লাস b স্কয়াৰ এতিয়া ব্ৰেকেটৰ ভিতৰত চোৱা a স্কয়াৰ প্লাস b স্কয়াৰ ইয়াতো আমি কোনো বৰ্গমূল পাব নোৱাৰিম মানে কিন্তু 4 বৰ্গমূল আছে আৰু এই 4টো ইখিনিৰ লগত কি হৈ আছে পূৰণ হৈ আছে এতিয়া 4 বৰ্গমূল কিমান আছে আমি জানো 4 বৰ্গমূল 2 আছে এটো 2 লিখি দিও ৰুটৰ পৰা কি আহে বাহিৰত আহে এতিয়া ৰুটৰ ভিতৰত কিমান থাকে a স্কয়াৰ প্লাস b স্কয়াৰ এতিয়া আমাৰ আনসাৰটো কি হৈ গ'ল 2 into root over a square plus b square এটো কিমান হ'ব 1 হ'ব এটো आंसर হ'ব আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ভিডিওটো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা থেংক ইউ